গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু এতিয়া টাউনলৈ যাব ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাই দিব, কি দেখুৱাব পাৰোঁ। একো নাই, সৰু সুৰা বস্তু কেইটামান আনিবলৈ আছে, চাই যাব, শেষলৈকে চাই যাব। আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু এতিয়া এয়া টাউন পালোহি। তো এতিয়া কাপোৰৰ দোকানত সোমালোঁ। কি লওঁ আপোনালোকক দেখুৱাই আছোঁ বাৰু। মই কাপোৰ ল'ম বুলি ভবা নাছিলোঁ। তাৰপাছত হাজবেণ্ডে ক'লে যে এযোৰ কাপোৰ লৈ লোৱা বুলি। তো তেতিয়া ল'লোঁ আৰু এতিয়া কিবা এটা খাই যাওঁ বুলি ভাবিছোঁ। দিছে অলৰেডি কাপোৰযোৰ মই ঘৰত দেখামগৈ কোনযোৰ ল'লোঁ। আৰু মই একো নাখাওঁ, অকল চাহ আৰু মিঠাই খাম। আনি থাকিবা আকৌ পাপা বতৰ যে তাতে যাওঁতে যিটো এক্সিডেণ্ট দেখিলোঁ, গোটেই একদম চেলাউৰি একদম বখল খাই আহিলে, ভয় লাগি আহিলে। ঘৰ পালোহি আৰু এটা পাৰ্চেল আহিছে, আপোনালোকক দেখুৱাইছোঁ মই আনবক্সিং কৰি। চাই যাব ভিডিঅ'টো। এডাল চেইন অৰ্ডাৰ কৰিছিলোঁ, শ্বৰ্ট চেইন হয়। আৰু লগতে আছে এযোৰ ফুলি। চেইনডাল কেনেকুৱা লাগিলে জনাব দেই। আৰু এইফালে আনিলোঁ 3খন চাদৰ, ছিংগুল চাদৰ। আৰু আনিলোঁ এইফালে 2খন, এনেই নামঘৰ চামঘৰ যাবলৈ হোৱাইট কালাৰৰ 2খন মেখেলা আনিলোঁ। এইবোৰ দৰকাৰ হৈয়ে থাকে বাৰু। তাৰপাছত এটা চিৰাম আনিলোঁ। আৰু এইফালে আনিলোঁ এযোৰ কাপোৰ, কেনেকুৱা লাগিছে জনাব। আকাশী কালাৰৰ, গল্ডেন কালাৰ গুণা আছে আৰু হোৱাইট কালাৰ আৰু ব্লু কালাৰৰ। এইফালে দেখিছেনে, কেনেকুৱা লাগিছে জনাব দেই। মই কাপোৰ ল'ম বুলি ভবা নাছিলোঁ, কিন্তু এযোৰ কাপোৰ লৈ ল'লে মোক গিফ্ট দিছে। মই অৰ্ডাৰ কৰিছিলোঁ, সেইযোৰ 22 তাৰিখে আহি পাবহি, দেখুৱাম বাৰু আহিলে। এইখনি হৈছে মেখেলাখনি। এইযোৰ চাদৰ মেখেলা চাওক, কালাৰটো কেনেকুৱা লাগিছে জনাব দেই। মোৰ লগত মেচিং কৰিছেনে?
ইয়াৰ চাইড পাৰিকেইটা এইকেইটা হোৱাইট আৰু ব্লু কালাৰ চাইড পাৰি গুণা দিয়া আছে। জলনত থাকিব পৰা নাই, বেয়া পইচা দেই। পইচা নহয় জলকীয়া চলকীয়া লৈছোঁ আৰু তাতে গৰম চাহ আৰু এইফালে নাৰিকল বনাবলৈ এনেকৈ ৰুকি থৈ দিছোঁ আৰু চেনি মিলাই বনাম আৰু অলপকৈ পাছত। লস্কৰা বনা হৈ গ'ল মোৰ আৰু এইখিনি বনাব লৈছোঁ নিমকি আধা কেজি ময়দা লৈছোঁ।